সুপার গাড়ি বিচারি এদের আইব মানে এখানে দাম রাখা হয়েছে 3.5 লাখ টাকা BS4 হয় এখানে দাম রাখা হয়েছে 3,50,000 টাকা সুপার হয় 2021 মডেল হয় এখানে দাম রাখা হয়েছে 3,50,000 টাকা এইটার মডেল হয় এখানে দাম রাখা হয়েছে 3,80,000 টাকা এইটার হয় দাম রাখা হয়েছে 3,80,000 টাকা। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো মা মটৰছত আৰু আপোনালোকক গাড়ীৰ ষ্টক দেখাম। চাওক, আপোনালোকে যদি ভাবি আছে এচি গোল লাগে গোল লাইটত, এইপিনে আহক, আপুনি আগৰ পিনে আহক। যদি আপুনি গোল লাইটত বিচাৰি আছে গোল লাইটত ল'ব পাৰে। যদি আপুনি ভাবে স্কুৱেৰ লাইটত লাগে তেতিয়াহ'লে স্কুৱেৰ লাইটতো আপোনালোকে গাড়ী ল'ব পাৰিব। আৰু আপোনালোকে ফাইনেন্সত ল'লে ফাইনেন্সত ল'ব পাৰে। ইপিনে আৰু এবাৰ ইপিনে ঘূৰাই দিয়ক। চাওক, আপোনাক যদি মহিন্দ্ৰাৰ গাড়ী লাগে মহিন্দ্ৰাৰ গাড়ীও আপোনালোকে ল'ব পাৰে। আৰু যদি ভাবি আছে বলেৰো লাগে DI লাগে, সকলো ধৰণৰ গাড়ী ইয়াতে আপোনালোকে পাই যাব। কণ্টেইনাৰ বডি লাগিলে কণ্টেইনাৰ বডিটো আপোনালোকে গাড়ী পাব। আৰু ডাউন পে'মেণ্টটো মিনিমাম কিবা এটা ডাউন পে'মেণ্ট দিলে হৈ যাব। আৰু যদি চিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লেতো আৰু ক'বই নালাগে, জিৰ' ডাউন পে'মেণ্টতো ইয়াতে গাড়ী পোৱা যাব। গতিকে মই ষ্টকবিলাক দেখাই দিছোঁ। এয়া দাদা আমাৰ মাজত আছে। দাদা নমস্কাৰ। আগতো ভিডিঅ' বনাইছোঁ। গতিকে বিহুটো মোটামুটি গুচিয়ে গ'ল। গতিকে এতিয়া কিবা অফাৰ চফাৰ তেনেকুৱা থাকিব নে মানে আগত যেনেকুৱা আছিল তেনেকুৱাই হ'ব? হয়, মানে কি ধৰক আজি কিমান মানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব? 80,000 পৰা গাড়ী 80,000 টকাৰ পৰাই। চাওক, আচৰিত নহ'ব, দাদাই কৈছে 80,000 টকাৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব। যারা 80,000ৰ গাড়ীখন ৰাস্তাত চলিব নাই, একদম ৰানিং কণ্ডিশ্যন। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। ছুপাৰ কেৰি চিলভাৰ কালাৰৰ গাড়ী আছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। মই বডিটো এবাৰ দেখাই দিছোঁ। বডি খুব ধুনীয়া কণ্ডিশ্যনত আছে। দাদা এইখন যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে এইখনৰ প্ৰাইচটো কিমান হ'ব দাদা? একদম ফিক্স প্ৰাইচ 3.5 লাখ 3,50,000 টকা। গাড়ী চাওক, মই ফ্ৰণ্ট চাইডৰ পৰাই দেখাই দিছোঁ। খুব টিপ টপ কণ্ডিশ্যনত আছে। যদি ফাইনেন্স কৰিব বিচাৰে ফাইনেন্স হ'ব নাই? হৈ যাব, অসুবিধা নাই। ডাউন পে'মেণ্ট কিমান দিব লাগিব? মিনিমাম 70-80,000 ওলাই যাব। 70,000 পৰা 80,000 টকা দিয়ক, গাড়ী ঘৰত লৈ যাওক। বেটাৰী চাওক, বেটাৰী নতুন লগাই দিছে, টায়াৰ নতুন লগাই দিছে। ইয়াতকৈ আৰু কি সুবিধা দিব? আৰু পেপাৰ পাতিটো চব ইনক্লুডিং ট্ৰান্সফাৰ। ইখন হ'ল কিবৰ মডেল 20 মডেল হয়। ইখনৰ দাম ৰখা হৈছে 2,50,000 টকা। 2,50,000 টকা। ফাইনেন্স হ'ব নাই এটা? হৈ যাব। চাওক, আপোনালোকে যদি এখন গাড়ী ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্সতো ল'ব পাৰে। আৰু দাদাই কৈছে, আগতেও কৈছে যে যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লেতো আৰু ডাউন পে'মেণ্ট ক'বই নালাগে। হয়, দাম ৰখা হৈছে 3,10,000 টকা। 3,10,000 টকা। দাদা এইটো ফিক্স প্ৰাইচ হ'ব নে কিবা নেগচিয়েবল হ'ব? হৈ যাব। আচ্ছা, নেক্সট আৰু এখন আছে আপোনাৰ এচি গ'ল। হয়, 3,10,000 টকা। হয়, 3,10,000 টকা। গ্লাছটোতো আপোনালোকে বদলাই দিব। আচ্ছা, নেক্সট আৰু এখন আছে এচি গ'ল হোৱাইট কালাৰত। 2,50,000 লাইটত। হয়, হয়, 3,80,000 টকা। 2023ৰ গাড়ী। হয়, কেতিয়াৰ গাড়ী দাদা এখন? মহেন্দ্ৰ সুপ্ৰ হয়। হয়, 2021 মডেল হয়। হয়, এইখনৰ দাম ৰখা হৈছে 3,50,000। 3,50,000 ফাইনেন্স হ'ব দাদা? হৈ যাব, ফাইনেন্স হৈ যাব। নেক্সট দাদা আৰু এখন আছে আপোনাৰ ইলেক্ট্ৰিকত। হয়, এইখনৰ দাম ৰখা হৈছে 5,10,000 টকা। হয়, 5,10,000 টকা। ফাইনেন্সটো হৈ যাব দাদা? হৈ যাব। মই গাড়ীখন এবাৰ দেখাই দিছোঁ। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু যোনে এবাৰ ইলেক্ট্ৰিক গাড়ী ইউজ কৰিছে তেওঁৰ কাৰণেতো একদম মানে ক'বই নালাগে, নে কি কয়? নতুনৰ কাৰণে অলপ দিগদাৰ হয় বাৰু, একো নাই। নেক্সট আছে এখন যোদ্ধা। হয়, এইখন BS4 হয়। দাম ৰখা হৈছে 3,50,000। 3,50,000 টকা। ফাইনেন্স হ'ব না দাদা? হৈ যাব। নেক্সট আৰু এখন আছে যোদ্ধা। এইখনৰ দাম ৰখা হৈছে এইখন 4x4 হয়। দাম ৰখা হৈছে 5 লাখ টকা। 5 লাখ টকা 4x4ত গাড়ী আছে। নেক্সট আছে এখন আৰু এচি গ'ল। হয়, এইখন 2022 মডেল হয়। হয়, এইখনৰ দাম ৰখা হৈছে 3 লাখ টকা। কিমান ক'লে? 3 লাখ। 3 লাখ টকা। নেক্সট আৰু এখন আছে এচি মেগা। হয়, এইখনৰ দাম ৰখা হৈছে 2,40,000 টকা। 2,40,000। ফাইনেন্সটো আৰু ক'বই নালাগে না দাদা? নেক্সট চাম আমি আৰু এখন আছে যোদ্ধা আছে, হোৱাইট কালাৰত গাড়ী আছে, যোৰহাটৰ নাম্বাৰ প্লেট। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন। দাদা কেতিয়াৰ গাড়ী এখন? 22 মডেল হয়। হয়, এইখনৰ দাম ৰখা হৈছে 6 লাখ টকা। কিমান ক'লে? 6 লাখ। 6 লাখ টকা দাদাই দাম কৈছে। আহক আৰু কিবা এটা দাদাই চাই দিব। নেক্সট আছে এখন আপোনাৰ এচি গ'ল। হয়, এইখন কিবৰ মডেল হয়? 22 মডেল। 3,80,000 টকা। নেক্সট আৰু এখন আছে দাদা।
এইখন কিবা হয় বাইকৰ হয়, এইখনৰ দাম ৰখা হৈছে 3 লাখ টকা। তিনি পিছলটো নেক্সট আছে আৰু এখন আছে গ'ল বেছি ক'ত হয় এখানে কিবা হয় 23 হয়, হয় দাম ৰখা হৈছে 3,90,000 টকা। 3,90,000 টকা ফাইনেন্স হৈ যাব তাত। হৈ যাব। নেক্সট আছে এখন আপোনাৰ ইন্ট্ৰা ইন্ট্ৰা বহুতেই বিচাৰে ব্লু কালাৰত গাড়ী আছে দাদা এইখনৰ দাম ৰখা হৈছে 5 লাখ টকা। 5 লাখ হয় 5 লাখ টকা ফাইনেন্স হ'ব নাই? হৈ যাব। এয়া চাওক টায়াৰৰ কণ্ডিশ্যন মই দেখাই দিছোঁ, টায়াৰ খুব ধুনীয়া কণ্ডিশ্যনৰ আছে। বডি চাওক আপোনালোকে, বডি ক'বই নালাগে। আৰু দাদাৰ তাত গাড়ী ল'লে আপোনালোকে বহুত কিবা কিবি সুবিধা পাব। আৰু যোনে এবাৰ দাদাৰ তাত গাড়ী কিনিছে তেওঁ আৰু ক'বই নালাগে নে কি কথা। হয়। এয়া চাওক ডাউন পে'মেণ্টটো ইমান বেছি দিব নালাগে, মিনিমাম কিবা এটা ডাউন পে'মেণ্ট লৈ দাদাৰ ওচৰত আহি যাওক। নেক্সট কি দেখাব তাত? নেক্সট চাম আমি এখন আছে যোদ্ধা কণ্টেইনাৰ বডিত। হয় হয় 19ৰ মডেল। হয় এইখনৰ দাম ৰখা হৈছে 4.5 লাখ। 4,50,000 টকা। হয় এয়া চাওক টিপ টপ ৰানিং কণ্ডিশ্যনৰ। কণ্টেইনাৰ বডি আছে, কোনোবা গোটেই কণ্টেইনাৰ বডি নালাগে, মই হয়। বেলেগ বডি চেঞ্জ কৰি দিম। হয় তেওঁ কৈছে যে যদি আপোনাক কণ্টেইনাৰ বডি নালাগে তেতিয়াহ'লে দাদাই বডিটো অপেন বডিটো কনভাৰ্ট কৰি দিব। নেক্সট আৰু এখন আছে এচি গ'ল। এচি গ'ল। হয় এখানে কিবা 20ৰ মডেল হয়। হয় এইখনৰ দাম ৰখা হৈছে 2,70,000 টকা। 2,70,000 টকা ফাইনেন্স হ'ব না দাদা? হৈ যাব। ফাইনেন্স হৈ যাব। হৈছে 3 লাখ টকা। 3 লাখ টকা। এয়া চাওক মই বডি দেখাইছোঁ চাওক একদম টিপ টপ কণ্ডিশ্যন। আৰু দাদাই কৈছে যে আমি সৰু সুৰা কাম থাকিলে গোটেইখিনি ৰেডি কৰিহে আমি কাষ্টমাৰক হেণ্ড অভাৰ কৰোঁ। এনেকুৱা নহয় যে কিবা কাম থাকিলে আমি এখন গাড়ী বিক্ৰী কৰি নিদিওঁ। এয়া চাওক সৰু সুৰা কাম আছে গোটেইখিনি কৰি ফাইনেন্স হ'ব দাদা? হৈ যাব।